हेलो बंधु बान्धवीসকল আজি আপোনালোকক আকৌ এটা ষ্টৰী লৈ আপোনালোকলৈ আহিলোঁ। ষ্টৰীটো শুনাম বাৰু, তাৰ আগতে আপোনালোকক খবৰ দিলোঁ, আপোনালোকক কেনে খবৰ জনাব। আৰু মোৰ ভালেই, সকলোৱে সুস্থ থাকক, ভালেই থাকক তাৰে কামনা কৰিলোঁ। এতিয়া ষ্টৰীটো আৰম্ভ কৰি দিওঁ। ষ্টৰীটো আজি এজনী ছোৱালীৰ কাহিনী। ছোৱালীজনী কেনেকেনো ছোৱালীৰ পৰা বেইচালে ৰূপান্তৰিত হ'ল তাকে মই কাহিনীটো শুনাম, আৰু তাৰ জীৱনৰ গোটেই মানে কাহিনীটো ষ্টৰীটো আপোনালোকক শুনাই দিম। তাৰ প্ৰথমতে ছোৱালীজনী খুব সুন্দৰ পঢ়া শুনা আছিলে, খুব ভাল ঘৰৰ ছোৱালী আছিলে। এটা সময়ত মানে কি হ'ল, ছোৱালীজনী পঢ়াৰ ক্ষেত্ৰত মানে চহৰলৈ আহিলে। চহৰলৈ আহি মানে তাই মানে কিছুমান এনেকুৱা সংগ পালে, অলপ বেয়া টাইপৰ সংগ পালে। সংগৰ লগত লাগি মানে তাই মানে বিভিন্ন ধৰণৰ ল'ৰাৰ লগত, বিভিন্ন ধৰণৰ মানুহৰ লগত ৰিলেশ্যনশ্বিপলৈ আহিবলৈ ল'লে। এনেকুৱা ৰিলেশ্যনশ্বিপত আহোঁতে মানে কিছুমানে অলপ বেছি পইচা দি মানে তেখেতক ঘৰলৈ মতা হ'ল। কেতিয়াবা তাকে ৰুমলৈ লৈ যোৱা হয়, বা মানে এজনী কল গাৰ্লৰ দৰে নিচিনা হৈ গ'ল। কল গাৰ্ল আপোনালোকে নিশ্চয় জানেই, তাইও তেনেকুৱা ধৰণৰ হৈ গ'ল। তাৰপিছত লাহে লাহে মানে বহুত সি পঢ়াৰ প্ৰতি একেবাৰে মানে সেইটো ধান্দাটো নাইকিয়া হৈ গ'ল। মানে পঢ়া ক্ষেত্ৰতো সি সম্পূৰ্ণ এৰিয়ে দিলে। এই ধান্দাটোতে সি মানে ব্যস্ত হৈ গুচি গ'ল। লাহে লাহে সি মানে ইমানেই তাৰ টকা পইচা সম্পত্তি হৈ গৈছে, মানে ঘৰৰ মানুহে আচৰিত পাইছে। পঢ়ি আছে কিন্তু সি আকৌ ইমান বস্তু কেনেকৈ ল'ব পাৰিছে, ইমান সম্পত্তি, মানে তাতে ঘৰ চৰ নিজে কিনি ল'ব পৰা হ'ল কেনেকুৱা ধৰণে। পিছত লাহে লাহে ঘৰৰ মানুহে লাহে লাহে কথাটো অলপ অনুভৱ কৰি আছে, ই যে কি কাম কৰি আছে, কিন্তু তথাপিও তাইক কোৱা নাছিলে। লগতে পঢ়িও থাকক যাতে কোনো নাজানক। লাহে লাহে ছোৱালীজনীক বেছিহে হৈ গ'ল। বেছি হৈ যোৱাৰ পিছত মানে ঘৰৰ মানুহে মানা কৰিছে, তোমাক কোনে বিয়া পাতিব, তোমাৰ জীৱনটো কি হ'ব, পিছত গৈ তুমি পস্তাব লাগিব, তুমি কি বুলি ভাবিছা, টকা পইচা সকলো নহয়, সৌন্দৰ্যই সকলো নহয়। তাইক বহুত বুজাইছিলে ছোৱালীজনীক, কিন্তু ছোৱালীজনীয়ে কৈছে, বৰ্তমান মই এতিয়া একো নাজানো, মোক টকা লাগে, পইচা লাগে, মোক সৌন্দৰ্য লাগে, মই এনজয় কৰিব বিচাৰোঁ, আৰু তাৰ বাদে মোক একো দৰকাৰ নাই। লাগিলে আপোনালোকেও মোক ৰাখিব যদি নিবিচাৰে, মোৰ কোনো আপত্তি নাই, মই নিজৰ ঘৰ লৈ লৈছোঁ, আৰু মোৰ লগত টকা পইচাও আছে, সম্পত্তি আছে, গতিকে আৰু মোৰ লগত অজস্ৰ বন্ধু বান্ধৱ আছে, অজস্ৰ সহায় কৰা মানুহ আছে, গতিকে মোৰ একো টেনশ্যন নাই। আপোনালোকে আপোনালোকৰ ভাগে থাকক, আৰু মোক এনেকৈ যেনেকৈ আছোঁ তেনেকৈ থাকিব দিয়ক। তেনেকৈ থাকোঁতে এনেকৈ বহুত বছৰ বহুত দিন ধৰি কাম কৰি গৈ আছে। তেনেকুৱা ধৰণৰ কাম কৰিয়ে টকা পইচা ইনকাম কৰি আছে। কিন্তু এটা সময় এনেকুৱা আহি গ'ল, তাৰ মানে অলপকৈ সৰু সুৰাকৈ আজি ইটো মানে সৰু সুৰাকৈ বেমাৰ হ'বলৈ ল'লে। পিছত মানে এনেকুৱা বেমাৰ হওঁতে মানে তাইৰ স্বাস্থ্যটোৰ মানে অলপ পৰি গৈছে, বিশেষকৈ পৰি গৈছে। যেতিয়া নেকি তাৰ স্বাস্থ্যটো অকণমান পৰি যাবলৈ ধৰিছে, আৰু তাৰ সেই স্বাস্থ্য দেখাবলৈ কাৰণে মেডিকেল কৰোঁতে বহুত পইচা গুচি গৈছে, আধা পইচা গুচি গৈছে সৰু এটা বেমাৰতে। যিখিনি সম্পত্তি গঢ়িছিলে, যিখিনি হেৰি কৰিছে, বেমাৰতে পিছত মানে বেছিকৈ বেমাৰ হ'বলৈ লাগি গ'ল। স্বাস্থ্যটো একেবাৰে নাইকিয়া হৈ গ'ল। আগৰ যিটো সৌন্দৰ্য আছিলে তাৰ নাইকিয়া হৈ গ'ল। যদি অলপ দিন ভাল হৈ আহে, তেতিয়া গ্ৰাহক মানে তেনেকুৱা ধৰণৰ মানুহ বিচাৰিলে তেখেতৰ যিটো এতিয়া আগৰ সৌন্দৰ্য আছিলে, এতিয়া সেই সৌন্দৰ্যটো নাই, আৰু সেই সৌন্দৰ্যটো নাথাকিলে কোনো এটা মানুহে ছাপোৰ্ট নকৰে, নিবিচাৰিব তাক। যিটো হিচাপে তাক বিচাৰে সেইটো হিচাপে মানে তাৰ যিটো চেহেৰা হৈ গ'ল, সেইটো চেহেৰাত মানে কোনো আকৰ্ষিত নহয়। গতিকে তাৰ কাষ্টমাৰো কমি গৈ আছে মানে একেবাৰে নাইকিয়াই হৈ গৈ আছে। গতিকে লগতে বেমাৰো হৈ গৈ আছে, আৰু লগতে মানে স্বাস্থ্যও পৰি গৈ আছে, লগতে বয়সটোও বাঢ়ি গৈ আছে। এতিয়া কি কৰিব, মানে বহুত লাষ্টত উপায় নাই, মানে তেখেতৰ কিবা আছে, মানে টকা পইচাটো শেষেই। লাষ্টত মানে ঘৰটো আছে, ঘৰটো তাতে থাকি ইপিনে কিবা এটা কৰি আগৰ 2 টকা আছে যদি তেনেকৈ কৰি খাই আছে। লাষ্টত সেইখিনি শেষ হৈ গৈছে। লাষ্টত উপায়বিহীন হৈ তাই ঘৰটো বেচিবলৈ ৰাজি হৈ গ'ল। ঘৰটো বেচিলে।
ঘৰটো বেছি ভাড়া ঘৰত থাকিলে ভাড়া ঘৰত থাকি এনেকৈ কাষ্টমাৰ বিচাৰে, কিন্তু কাষ্টমাৰ পায়, কিন্তু এনেকুৱা ধৰণৰ কাষ্টমাৰ পায় আগত যে নেকি বহুত টকা দিছিলে এতিয়া তাৰ মানে 1% মানুহ 1% দিয়াও মানুহ তাৰ চেহেৰাটো 1% দিয়াও মানুহ নাইকিয়া হৈ গ'ল। গতিকে তেনেকেই ধৰি সস্তাই মস্তাই কৰি কাম চলি আছে। লাষ্টত বয়স প্ৰায় 40-45 এনেকুৱা হৈ গ'ল, তেতিয়ালৈকে তাৰ স্বাস্থ্যটো বহুত একেবাৰে ডাউন হৈ গুচি গ'ল। এতিয়া নাই তাইক কোনোবাই বিয়া পাতিব, না তাইক তাৰ কোনো কাষ্টমাৰ আছে, না তাৰ ঘৰ থাকিলে, না টকা পইচা থাকিলে, চব শেষ হৈ গ'ল। এতিয়া সি কি কৰিব লাগিব, নিশ্চয় ৰাস্তাত আহিব লাগিব, ৰাস্তাত আহি না ভিক্ষা মাগিব লাগিব, নাইবা কাৰোবাৰ ঘৰত বাচন বৰ্তন ধুব লাগিব, নহ'লে কি কৰিব, তাৰ বাদেতো মৃত্যু বাদে উপায় নাই। আৰু তেখেতৰ ইমান স্বাস্থ্যও ভালে নথকা হ'ল, গতিকে এতিয়া উপায় নাই তাৰ, মানে না ঘৰ মানে তেখেতক একচেপ্ট কৰিব, ঘৰ মানুহেতো কেতিয়াও একচেপ্ট নকৰে। আৰু সেই যিটো সি নাম ঘটিলে, তাৰ যিটো পৰিচয় হ'ল, সেই পৰিচয়টো ঘৰৰ মানুহে একচেপ্ট নকৰে। গতিকে এতিয়া মানে এনেকুৱা এটা অৱস্থা হৈ গ'ল, তাই একেবাৰে অসহায়, মানে ৰাস্তাৰ মানুহ, ফুটপাথৰ মানুহ তেনেধৰণৰ। এতিয়া যিটো সৌন্দৰ্য আছিলে, যিটো টকা পইচা ঘটিছিলে, যিখিনি কৰিছিলে, সেইখিনি তাৰ যিখিনি কৰিলে এতিয়া মানে পস্তাবলগীয়া, মানে পস্তোৱা কি তাৰমানে তাৰ তাতকৈ বেছি হৈ গ'ল। মানে সি এতিয়া আৰু একো কৰিব নোৱাৰে, মানে তাৰ জীৱনটো একেবাৰে বিলকুল ধ্বংস। আৰু সি এতিয়া ৰাস্তাৰ মানুহ, ফুটপাথৰ মানুহ, তাৰ কোনো গুৰুত্ব নাই, তাৰ কোনো ভেলু নাই, তেনেকুৱা এজনী মানুহলৈ ৰূপান্তৰিত হ'ল। গতিকে এনেকুৱা ধৰণৰ কামবিলাকৰ পৰা আপোনালোকে সাৱধান থাকক, আৰু কোনোদিনে এনেকুৱা কামলৈ আগ নাবাঢ়িব। 2-4 দিনৰ কাৰণে আপুনি এনজয় কৰিব, টকা পইচা পাব, সকলো এনজয় কৰিব পাৰিব। লাষ্টত আপুনি নিজৰ বয়স হৈ আহিব, বয়স অনুযায়ী আপোনাৰ চেহেৰা পৰি আহিব, চেহেৰা পৰি দিয়াৰ লগে লগে বেমাৰে ধৰিব, বেমাৰে ধৰাৰ পিছত আপোনাৰ সৰ্বোচ্চ ধন সম্পত্তি শেষ হ'ব, তাৰপিছত আপুনি পথৰ ভিক্ষাৰী হ'ব, সেইটো 100%। গতিকে আজিলৈ ষ্টৰিটো ইমানেই আছিলে, আজি সামৰণি মাৰিছোঁ। আৰু যদি ষ্টৰিটো ভাল লাগিলে কমেণ্ট কৰি লাইক কৰিব আৰু শ্বেয়াৰ এটা কৰিব বুলি আশা ৰাখিলোঁ।